ইমান বেছি কমেণ্ট পাই আছোঁ যে স্কুটি আমাক 30 নৱেম্বৰত দিবনে নাই আৰু বহুতে কমেণ্ট কৰি আছে যে আমাৰ এক্সাক্ট ডেটটো কেতিয়া আমাৰ অনলাইন আবেদন কৰিব লাগিব বা আমাৰ অনলাইন আবেদন নোহোৱাকৈ মেৰিট লিষ্ট ওলাব। তো এইকেইটাৰ প্ৰশ্ন মই আপোনালোকক এইটো ভিডিঅ'ত উত্তৰ দিব বিচাৰিম। নিশ্চয় ভিডিঅ'টো আপোনালোকে স্কিপ নকৰিলেকৈ চাই থাকিব, কাৰণ স্কিপ কৰিলে আপোনালোকে একো বুজি নাপাব। যদি আপোনালোকে চাই যে হিমন্ত বিশ্ব শৰ্মা নিজ মুখেৰে কৈছে, তেওঁ কেইদিনমান আগত তেওঁ কৈছে যে 30 নৱেম্বৰত স্কুটি ডিষ্ট্ৰিবিউশ্যন কৰিব বুলি। কিন্তু যেহেতু এতিয়ালৈকে এইবোৰ কোনো ধৰণৰ নিউজ নাই, কিছুমানে হয়তো ভাবি আছে আমাক দিবনে নাই। যেহেতু এবাৰ কৈছিল যে আমাক দুৰ্গা পূজাৰ আগত স্কুটি প্ৰদান কৰিব, কিন্তু প্ৰদান কৰা নাই। সেইকাৰণে বহুতে কনফিউশ্যনত আছে যে আমাক স্কুটি প্ৰদান কৰিব নাই। কিন্তু যেহেতু হিমন্ত বিশ্ব শৰ্মা নিজ মুখেৰে কৈছে, নিশ্চয় আপোনালোকক স্কুটি প্ৰদান কৰিব। আপোনালোকে ইমান বেছি অধৈৰ্য নহ'ব, কাৰণ আপোনালোকে ধৈৰ্য ধৰি থাকক, স্কুটি প্ৰদান কৰিব নিশ্চয়। আৰু আপোনালোকৰ যিটো অনলাইন আবেদনৰ ডেট, সেইটো আপোনালোকৰ 20ৰ পৰা 25 তাৰিখৰ ভিতৰতে আৰম্ভ হৈ যাব। আৰু আপোনালোকে অনলাইনটো আবেদন মোৰ ভিডিঅ' চাইও কৰিব পাৰে, বা আপোনালোকে কোনো কিবা অনলাইন কেফত যায়ো কৰিব পাৰে, বা আপোনাৰ দাদা বাইদেউসকলক দি, যিসকলে অনলাইন অলপ জানে, তেওঁলোকে দি আপোনালোকে কৰিব পাৰে। তো নিশ্চয় আপোনালোকে এইটোলৈ আৰু হুলস্থুল কৰি নাথাকিব, আৰু কিবা প্ৰশ্ন থাকিলে নিশ্চয় মোক কমেণ্টত জনাব, মই ভিডিঅ' বনাম আপোনালোকৰ বাবে। আৰু আপোনালোকে ভিডিঅ'টো অলপ শ্বেয়াৰ কৰি দিয়ক, কাৰণ ভিডিঅ'টো অলপ ইনফৰ্মেটিভ হয়, সেইকাৰণে কৈছোঁ ভিডিঅ'টো আপোনালোকে অলপ শ্বেয়াৰ কৰি দিয়ক। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক ধন্যবাদ। থেংক ইউ।